নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ধ্ৰুৱ হাজৰিকালৈ। আৰু আজি দেখিছেই আপোনালোকে মই পথাৰত উপস্থিত হৈছোঁ। আজি ভিডিঅ'টো বিশেষকৈ পথাৰক লৈ বনোৱা হ'ব। দিনটো পথাৰত থাকিম। এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে পথাৰত থাকিম। পথাৰতনো কি হয় তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এতিয়া মই চুক কাণবিলাক কৰি লওঁ, এই বাম মাটিবিলাকৰ আলি পদূলি দি ল'ম। চাই থাকিব ভিডিঅ'টো, মই শেষলৈকে চাব কি হয় আজি দিনটোত। মোৰ এতিয়া প্ৰায় 20 মিনিটমান হ'ল পথাৰলৈ অহা। আৰু এয়া মই 20 মিনিটত এটা আলি দিলোঁ, এগছ আলি। এতিয়া আলি দিয়াৰ নিয়ম এটা আপোনালোকক ক'ম। আলি দিয়াৰ নিয়ম আছে, যিফালে আচলতে বাম হয় সেইফালৰ পৰা বোকা লিপা হয়, যাতে পথাৰডৰাৰ পানীবিলাক নিগৰি পেলাই নি দ মাটিডৰালৈ গুচি নাযায়। এইটো এটা হৈছে নিয়ম। আৰু পুৰণা আলিটো ধুনীয়াকৈ চাফা চিকুণ কৰি কাককেইটা কাটি পেলাই নি আকৌ নতুনকৈ তাত বোকা লেপি দিয়া হয়। সেইদৰে মই দেখুৱাইছোঁ আপোনালোকক। যথেষ্ট কাম আছে। আৰু তাৰপিছতে ইয়াৰ ট্ৰেক্টৰে হাল বোৱাই ট্ৰেক্টৰ চকাবিলাকৰ সেই মাটিবিলাক আকৌ সমান কৰিব লাগিব। তাৰপিছতে সমান কৰাৰ পিছত মই ইয়াত ৰুবলৈ দিম। কালিলৈ বোকা দিম বুলি ভাবিছোঁ। আৰু ভগৱানে মিলাইও দিলে। কঠীয়া তোলা ল'ৰা বিচাৰি ফুৰিছিলোঁ, কিন্তু 3টা কঠীয়া তোলা ল'ৰা পালোঁ। তেওঁলোকক কঠীয়াতলিডোখৰ দেখুৱাই আহোঁ। ল'ৰাকেইটা সেইকেইটা ৰৈ আছে মোৰ কাৰণে, তেওঁলোকক কঠীয়াতলি দি। এতিয়া সময় প্ৰায় 12টা বাজিলে। মোলৈ জলপান লৈ আহিছে। এয়া পানীত আহি আছে, পথাৰত পূৰা বৰপানী হৈ গ'ল, খলপ জলপকৈ আহি আছে। জলপান লৈ আহিছে, মিছেছ আহিছে, আৰু লগত ভাইটি এটা আহিছে, ভণ্টি এজনী আহিছে। কি আনিছে দেখুৱাম। আগতে তেওঁলোকক কেমেৰাটো বেক কৰি দেখুৱাই লওঁ। এয়া জাপি লৈ আহিছে, বৰষুণ দিয়াই নাই, 3টা জাপি। আমাৰ জলপান আনিলে গৃহিণীয়ে। কি আনিছে? কি আনিছে? খোলচোন, খোল চাওঁ। ইয়াত আহিছে নি মোলৈ ভাত? এইটো আপোনাৰ চাটনি। কিয় চাটনি? চাহ খায় নে? চাহটো হয়, আগত ভাত খাই লওঁ। তাৰপৰা চাহ খায়। খোল এইটো খোল খুলিলে? এয়া কি দালি? দালি আকৌ। এয়া দাইল, খৰিচা দিয়া, বৰ ধুনীয়া গোন্ধাই আহিছে। আৰু কি আছে? ভাজি? ভাজি নাই, অকল দাইল আৰু আচাৰ। হ'ব আৰু এনেকৈ চলাই দিম এতিয়া। জলপান আনিলে, এতিয়া জলপানটো খাই লওঁ। কি আনিছে দেখুৱালে আপোনালোকক। ভাত আনিছে, দাইল আনিছে, আৰু ভাজি অলপ আনিছে, কিবাকিবি খাই লওঁ। ভাত কেলা, খৰিচা দিয়া দাইল, আৰু এয়া বুটৰ চাটনি, লগতে আচাৰ আছে, মাছ পুৰা আচাৰ আছে। পথাৰত ভাত খাই ভাল লাগে, বিশেষকৈ আহাৰ শাওণমহীয়া আৰু আঘোণ পুহমহীয়া পথাৰত ভাত খাই বহুত টেষ্ট লাগে কাম কৰি। আচলতে
কষ্ট কৰি থকা হয়তো আৰু ভোকত থকা হয়, সেইটো কাৰণে বেছি জুতি বুদ্ধি দৰকাৰ নাই, যেনেকৈ দিয়ে তেনেকেই টেষ্টটো পোৱা যায়। খাই লওঁ। আৰু এতিয়া সময় প্ৰায় 3টা বাজিলে। দেখিছে মই যিমানখিনি পাৰিলোঁ কৰিছোঁ। এয়া আলি বদলি দিলোঁ, সম্পূৰ্ণ কৰিবলৈ চাইছোঁ। প্ৰায় সম্পূৰ্ণ হৈছে আৰু 2টামান আলি দিলে হৈ যাব। ইয়াত এবিঘা মাটি আছে বাম, চুক কাণ কৰি থোৱা আছিলে আগতে, আজি মাত্ৰ আলি দিছোঁ আৰু মাটিবিলাক মিলাই দিছোঁ। কঠীয়া তুলি আছে, কাইলৈ বোকা দিম বুলি ভাবিছোঁ, কিন্তু পানী নাই। যদি আজি ৰাতি বৰষুণ নিদিয়ে তেনেহ'লে কাইলৈ ৰাতিপুৱা আকৌ এই পথাৰডৰাৰ পৰা লাহনি মাৰি ইয়ালৈ সিঁচিব লাগিব। কাইলৈ অলপ কষ্ট হ'ব। চ' এতিয়া সময় প্ৰায় 4:30 হ'ল আৰু মোৰ এই একদম শেষৰ ডৰা মাটি, যিডৰা আচলতে পাৰটো বান্ধিবলগীয়া আছিলে, পাৰত আলিত মাটি লেপিবলগীয়া আছিলে, সেয়া কমপ্লিট হৈ গ'ল। আৰু এতিয়া মই নিশ্চিন্ত মানে ঘৰলৈ যাব পাৰোঁ। আৰু কঠীয়া তোলা ল'ৰাকেইটাক পইচা দৰকাৰ হৈছে বুলি কৈছে, তেওঁলোকক পৰীক্ষা দিব লাগে। যাওঁ সোনকালে, ভিডিঅ'টো শেষ কৰিম, কিন্তু ৰাস্তাটো দেখুৱাই লওঁ। এতিয়া বৰপানী বাঢ়ি গ'ল বুলি কোৱা শুনিছোঁ। মই আহোঁতে যিটো ৰাস্তা আহিছিলোঁ সেইটোত পানী নাছিলে, কিন্তু এতিয়া বোলে পানী বাঢ়ি গ'ল। গতিকে আপোনালোকক দেখুৱাওঁ কিমাননো পানী বাঢ়িলে, ময়ো চাম, আপোনালোককো দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আচলতে পানী বঢ়াটো হয়, ইয়াত দেখিছোঁ নহয়, এই পূৰা পানী বাঢ়ি গ'ল। আৰু মই উঠিবগৈ লাগে এই শীত, আগতে আহি থাকোঁ এইডোখৰত উঠিব লাগিব। এতিয়া যদি মই আকৌ ঘূৰি যাওঁ বহুত দূৰ হ'ব, বহুত দূৰ ঘূৰিব লাগিব, এনেকৈ আকৌ বহুত দূৰে দূৰে ঘূৰিবগৈ লাগিব। গতিকে ঘূৰি নাযাওঁ, নদীয়ে নামিয়ে যাম। ঘূৰি গ'লে বহুত দেৰি হৈ যাব, সাঁতুৰিব লাগিব। এখন বাম অকণমান কষ্ট অলপ হয়। চ' আজি ভিডিঅ'টো আপোনালোকে দেখিলে পথাৰত কি কৰিলোঁ। এতিয়া মই এইপাৰ পাই গ'লোহি সাঁতুৰি। এতিয়া ঘৰলৈ যাম। মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টত জনাব কেনেকুৱা লাগিছে, ভাল বেয়া কি লাগিছে। আৰু যদি নতুনকৈ আপোনালোকে চাই আছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটি লাইক আৰু ফ'ল' কৰি দিব। কাইলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ, আজিলৈ আহিছোঁ।